হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। পুনৰবাৰ এটা নতুন ভিডিঅ'ৰ যোগেদি আপোনালোকৰ মাজলৈ আকৌ আহিলোঁ আৰু আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। ভালে আছে নিশ্চয় সকলো। আজি মৰ্ণিং ব্ৰেকফাষ্টত মই কি বনাইছোঁ আৰু কেনেদৰে বনাইছোঁ সেই ভিডিঅ'টোকে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। গতিকে আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅ'টো ভালদৰে চাব আৰু যদি ভাল পায় কি কৰিব লাগে জানে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহে আহিব লগা ভিডিঅ'বোৰ গম পাই থাকিব, নহয়নে বাৰু? আৰু ব্ৰেকফাষ্টৰ কাৰণে মই চজিনাৰ পাত আমাৰ ঘৰত নতুনকৈ লাগিছে গছজোপা, পাতখিনি ছিঙি লৈছোঁ। আৰু ওপৰত আছে আৰু দাগ এডাল ল'ব লাগিব, তেতিয়াহে পাৰিমগৈ। নতুন গছ একেবাৰে লেংকৈ বাঢ়িছে। আৰু পাতখিনি আনিলোঁ, এতিয়া গুচাই লওঁ পাতকেইটা। আৰু আপোনালোকে জানেনে, সকলোৱে জানেই চাগে যে চজিনাৰ পাতত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে আৰু ব্লাড প্ৰেছাৰ ৰিডিউচ কৰে, হাৰ্ট কণ্ট্ৰল কৰে আৰু এই চজিনাৰ পাতে ইমিউনিটি বঢ়ায়। মুঠতে চজিনাৰ পাতৰ অসম্ভৱ গুণ আছে, সেয়া বহুতে জানে আৰু বহুতে কিন্তু নাজানেও। গতিকে চজিনা খাব লাগে। আজি সেয়েহে মই এই পাতৰে দুটা ৰেচিপি আপোনালোকক আজি বনাই দেখুৱাম। আৰু চজিনা পাতৰ তেনেকুৱা আৰু বহুত ৰেচিপি আছে, মই একেদিনাই দেখুৱাটো সম্ভৱ নহয়। লাহে ধীৰে মই আপোনালোকক তেনেধৰণৰ ভিডিঅ' দি থাকিম। আৰু পাতখিনি এয়া মোৰ গুচোৱা হৈয়ে গ'ল। মই এইখিনি ভালদৰে ধুই লওঁ, তাৰপিছত ৰেচিপিটো আৰম্ভ কৰিম। আৰু চজিনা পাতখিনি এয়া মই ধুই লৈছোঁ আৰু এই পাতখিনি এতিয়া মই অলপমান কাটি ল'ম, একেবাৰে মিহি কৰিব নালাগে। এনেধৰণে অকণমান কাটি ল'লেই হ'ল। আৰু এইখিনি মোৰ কটা হৈ গ'ল এয়া। এতিয়া মই ইয়াত আটা লৈ লৈছোঁ, সেইটো এটা নিজৰ জোখত দি ল'ব। আৰু তাত মই চজিনাৰ এই পাতখিনি দি দিছোঁ আৰু দিছোঁ মিহিকৈ কুটা আদা আৰু মিহিকৈ এয়া পিঁয়াজ কুটি লৈছোঁ, সেয়াও দি দিছোঁ। জলকীয়াও কুটি লৈছোঁ মিহিকৈ, তাৰো অলপ দি দিছোঁ এটা জোখত। আৰু দিছোঁ গোটা জিৰা, গোটা ধনিয়াও দি দিছোঁ কেইটামান, খুব বঢ়িয়া ফ্লেভাৰৰ কাৰণে দিছোঁ আৰু এটা টেষ্টো আহে খুব বঢ়িয়া। বেছি দিয়া নাই, অলপ অলপ দিছোঁ। আৰু দিছোঁ বেচন, ডাঙৰ চামুচৰে ভৰ্তি এচামুচ দিছোঁ আৰু এচামুচ দি লৈছোঁ, 2 চামুচ দিছোঁ টোটেল। আৰু দিছোঁ জোখমতে নিমখ। এতিয়া এইখিনিৰে খুব বঢ়িয়া ডো এটা বনাই ল'ম। প্ৰথমতে এইখিনি অকণমান মিক্স কৰি লৈছোঁ আৰু অলপ অলপকৈ পানী দি এইখিনি মই মঠি ল'ম ভালদৰে। আৰু এয়া মোৰ মঠা হৈ গ'ল, মই একদম কোমলকৈ মঠি লৈছোঁ আৰু হাতত অকণমান ৰিফাইন তেল দি পুনৰ এবাৰ মঠি দিছোঁ ভালদৰে। কাৰণ ইয়াত যিহেতু পিঁয়াজ দিয়া আছে, আদা দিয়া আছে, গতিকে বেলিবলৈ সুবিধা হ'ব যদি এনেদৰে তেল সানি পুনৰবাৰ ভালদৰে এনেকৈ মঠি দিয়া হয়। এতিয়া মই ইয়াৰ সৰু সৰু বল বনাই লৈছোঁ। এতিয়া মই এইখিনি বেলি লৈছোঁ। যেনেদৰে পৰঠা আপুনি শ্বেপ ভাল পায় তেনেদৰে দি ল'ব পাৰে, ত্ৰিকোণীয়াভাৱেও বনাব পাৰে বা এনেদৰে গোল গোলকৈ বনাব পাৰে। আৰু এয়া হৈ গ'ল। এয়া মই বাকী কেইখনো তেনেদৰে বেলি ল'ম। এইখন ত্ৰিকোণ শ্বেপটোকে দি দিওঁ, ভাল লাগিব। আৰু এইখন এয়া হৈ গ'ল। আৰু এইফালে পেনখন মই পাতি ৰাখিছোঁ, গৰম হ'ল, ইয়াতে মই পৰঠাখন দি দিছোঁ। আৰু এতিয়া এটা ছাইড ভালদৰে সেকাৰ পিছত এইখন উল্টাই দিছোঁ আৰু ইয়াত মই ঘিউ দি দিছোঁ। ৰিফাইনতো বনাব পাৰে আৰু ঘিউতো বনাব পাৰে, সেইটো আপোনাৰ নিজৰ পচন্দৰ কথা।
পুনৰ আনটো চাইডেও মই অকণমান ঘিউ সানি ল'ম। এয়া দেখিছেনে ইমান সুন্দৰ হয় এই পৰঠাখন, খাবলৈ বহুত বেছি টেষ্টি লাগে, বহুত বঢ়িয়া। আৰু এয়া মোৰ হৈ গ'ল এখন। আৰু এয়া মই আপোনালোকক ৰিফাইনতো বনাই দেখুৱাইছোঁ এখন। আৰু সৰিয়হৰ পৰঠা হওক বা চজিনা পাতৰ পৰঠা হওক, ঘিউত অকণমান বেছি ভাল লাগে কিন্তু খাই। ভালদৰে পৰঠাখন অকণমান হিচি দিব যাতে খুব ভালদৰে সিজি যায়। আৰু এইখনো মোৰ হৈ গ'ল, মই বাকী কেইখনো এনেদৰে বনাই দিম। আৰু এয়া মোৰ পৰঠা বনাই হৈ গ'ল, এয়া চাওক ইমান সুন্দৰ হৈছে আৰু খাবলৈ সঁচাকৈ বহুত টেষ্টি। এতিয়া 2 নম্বৰ ৰেচিপিটো আৰম্ভ কৰোঁগৈ। আৰু তাৰ আগতে মই আপোনালোকক মনত পেলাই দিব খুজিছোঁ যে যিসকল নতুন ভিউৱাৰ্ছ সেইসকলে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে, তেতিয়া আহিব লগা ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ পাই থাকে, নহয় জানো বাৰু? সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু বাউল এটাত মই বেচন লৈ লৈছোঁ, এটা নিজৰ জোখত লৈ ল'ব। আৰু তাত মই এই চজিনাৰ পাতখিনি দি দিছোঁ, সৰহকৈ দিছোঁ, এইটো কোনো হিচাপৰ কথা নহয়, আপুনি আপোনাৰ পচন্দত দি ল'ব পাৰে। আৰু দিছোঁ পিঁয়াজ কুটা, জলকীয়াও কুটি লৈছোঁ সেয়াও দি দিছোঁ, আৰু আদা কুটি লৈছিলোঁ সেয়াও দিছোঁ। আৰু আপোনালোকে খায়নে নাখায় বাৰু, পকৰীত আদা দি পেলাই খাই চাবচোন, বহুত বেছি বঢ়িয়া লাগে। আৰু দিছোঁ অকণমান জলকীয়া গুড়া, অকণমান দিছোঁ হালধি গুড়া, আৰু দিছোঁ অকণমান মিট মছলা। চজিনা পাতৰ বনাইছোঁ যিহেতু মিট মছলা দি খাই চাব, তাৰপিছত আপোনালোকে ক'ব লাগিব সঁচাকৈ বৰ বঢ়িয়া পকৰী হৈছে। আৰু দিছোঁ মই 2 চামুচ চাউলৰ গুড়া। যদি চাউলৰ গুড়া নাথাকে মানে বনোৱাৰ সময়ত, তেতিয়া কৰ্ণফ্ল'ৰ দিও ল'ব পাৰে বা চুজিও দিব পাৰে, কিন্তু বহুত বেছিকৈ নিদিব, এনেদৰে অলপ এটা জোখত দিব। 2 চামুচ দিছোঁ মই। আৰু দিছোঁ ধনিয়া গুটা। এতিয়া এই আটাইখিনি হাতেৰে ভালদৰে মিক্স কৰি লৈছোঁ। আৰু ভালদৰে মিক্স কৰাৰ পিছত এতিয়া মই ইয়াত জোখমতে নিমখ দি দিছোঁ, আৰু অলপ অলপকৈ পানী দি এইখিনি ভালদৰে সানি দিম। আৰু এই পকৰীটোত আপোনালোকে ধ্যান ৰাখিব, বহুত বেছি পনীয়াকৈ নিদিব কিন্তু। আৰু এয়া চাওক এনেকুৱা হ'ব লাগে, পানী হ'ব নালাগে। বহুতে পকৰী বনায় আৰু পকৰীবোৰ খাবলৈ সঁচাই খুবেই বেয়া হয়, একদম মালপোৱা টাইপৰ লাগে। এতিয়া ইয়াতে মই পকৰীখিনি দি দিম। আৰু এই পকৰীখিনি ফ্ৰাই কৰোঁতে জুইটো অকণমান কমাই দিব, এতিয়া খাবলৈ পকৰীটো ভাল হ'ব আৰু ভিতৰলৈকে ভালদৰে সিজিব। খুব বেছি মচমচীয়া লাগে আৰু খাবলৈ সঁচাকৈ বহুত বেছি টেষ্টি হয়। কিন্তু অন্য পকৰীতকৈ ইয়াৰ টেষ্টটো অলপ বেলেগ। খাই চাব, খাই চালে গম পাব। গতিকে এয়া দেখিছেই মই গোটেইখিনি বনাই দেখুৱাইছোঁ, আৰু আপোনালোকক মই কৈছোঁৱেই যে কেনেধৰণে পকৰী বনালে খুব বেছি মচমচীয়া হয়। আজি মই ভিডিঅ'টো দেখুৱাইছোঁ, গতিকে এনেদৰে আপোনালোকেও বনাব আৰু আলহী অতিথিকো খুৱাব, নিজেও খাব। বহুত হেল্ডি হয় বিশেষকৈ চজিনা পাতৰ। আৰু এনেকুৱা বহুত ৰেচিপি আছে চজিনা পাতৰ, আপোনালোকে কমেণ্ট দি জনাব। মই নিশ্চয় আপোনালোকক পুনৰ এনেকুৱা ধৰণৰ ৰেচিপি বেলেগ ধৰণৰ দেখুৱাবলৈ চেষ্টা কৰিম। পুনৰ এনেধৰণৰ নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আকৌ আহিম, আকৌ লগ পাম। তেতিয়ালৈ সকলো সুস্থ থাকক, ভালে থাকক। আজিলৈ আহোঁ তেন্তে, বাই বাই।